ব্লগ চেনেলৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন বোকাটোত ৱাল পেইণ্টিং কৰি আছোঁ, তাৰে কিছু অংশ দেখুৱাই যাম। আৰু ছবিবিলাক কেনেকুৱা হৈছে কমেণ্টত সকলোৱে জনাবচোন। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। পেইণ্টিং ছবি আঁকি থকাৰ সময়ত মাজে মাজে কিবা ভিডিঅ' বনাবলৈ নহয়, যি অকণ পাহৰি যাওঁ যে ভিডিঅ' কৰিব লাগিব বুলি, গতিকে চাই থাকক। বানায় আছে হাতীকেইটা কেনেকুৱা লাগিছে বিষ্ণু? ভাল আছে, সুবিধা ঠিক আছে। এনেকুৱা আছিল সুনীলকো দেখুৱাই দিয়া আকৌ চালে আহা। সুনীলকে ছাতি তলত সোমাই আছে, সেইটো দেখুৱাই দিয়া। বনাই আছে ঝুমুৰ নাচি আছে, পিছফালে চাহ বাগান। কেনভাছ ধেৰ, এতিয়া ৰং খানিব লাগে। কেনভাছ বহুত আছে এতিয়া। চাকি আনি লৈছোঁ ডাঙৰ ডাঙৰ। পাতি মানে একদম লাগা আহিছে নাই? আহিছে। সেইটো ল'ব আহিছে বোলে। আহিছে সৰু সৰু ছাতি। এইটো লৈ পেলাই মানে পৰিয়ালৰ 10-20টামান একদম ধুনীয়াকৈ সোমাই গৈ থাকিব লাগে। ভাল লগৰ এনেকৈ 10-20টামান সোমাই টাউনত গৈ থাকিব লাগে। এইফালে এয়া আঁকি আছোঁ মিচিং জনগোষ্ঠীৰ ধান খুন্দি থাকিব এইখিনিতে। এইফালে দেখাই আছোঁ ৰ'ব, এইটো ভীষ্ম ছাতি লৈ একদম কেনেকুৱা লাগিছে ছাতিটো লৈ? বহুত খালি স্কিনৰ কালাৰটো ৰঙা হৈ যায়। এইফালে বাগৰুম্বা আৰু এইফালে কাৰ্বি জনগোষ্ঠীৰ এখন হ'ব ছবি। আৰু লাগি